हेलो फ्रेंड्स সকলকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছো আজি হাত বিহু আৰু আমাৰ হল আজি তেখেতৰ জন্মদিন তো এতিয়া আমি মাটিয়া বজাৰ গৈ আছো কিবা কিবি বজাৰ কৰো বুলি আৰু আজি কি কি কৰো সকলোখিনি আপোনালোকক দেখুৱাই থাকিম চাই থাকিব দেই ভিডিওটো তো চাই থাকক আৰু এতিয়া আমি মাটিয়া বজাৰলৈ গৈ আছো এয়া হল আমাৰ ইছলামপুৰ এয়া আমাৰ শ্ৰুতিৰ স্কুল পালোহি গাৰোপাৰা এয়া হল গাৰোপাৰা বজাৰ তো ফ্ৰেন্ডস এতিয়া আমি এয়া মাটিয়া তিনিআলি পালো আৰু বজাৰলৈ আহিয়ে প্ৰথমতে আমি কাপোৰৰ দোকানত সোমালো বিহু বুলি কিবা কিবি কাপোৰ লৈ ললো আৰু তাৰ পিছত প্ৰসাদৰ কাৰণে ফলমূল আৰু শাক-পাচলি লৈ ফটাফট ঘৰলৈ গুচি আহিলো আজি যেহেতু হাত বিহু আৰু এওঁৰ জন্মদিন তো ঘৰত বহুত কাম আছে পৰি বাৰ্থডে পিঠা বৌয়ে বনাই আছে আগিয়াৰ পৰা আহি আৰু ইফালে আমাৰ বেহিয়ে গৰমত ভাত ৰান্ধি আছে বাৰ্থডে গিফ্ট বাপৰে আৰু মোৰ কাৰণে কি আনছা মোৰো বাৰ্থডে পাতব লাগব দে আৰু ইফালে আমাৰ কলিজাখন ভাত খাই আছে কণী দি না কণী দি আমাৰ পেহী এইবাৰ ৰুটি বনাই আছে পেহী নহ'লে যে আমাৰ কি হ'ব না আৰু এয়া আমাৰ শ্ৰুতি আৰু বাবলিয়ে ধুনীয়াকৈ খেলি আছে দেই আজি যেহেতু হাত বিহু আৰু আমাৰ এওঁৰ জন্মদিন তো হাত বিহু আৰু জন্মদিন দুয়োটাই মিলি এয়া আইসকলক মাতিছোঁ পুথি পঢ়িব আৰু এয়া গীতা পাঠ হৈ আছে দেই আৰু এতিয়া পাকঘৰত পায়স বনাই আছে বাৰ্থডে বুলি ক'লে পায়সেই মেইন ইয়াত কেক চেকৰ কাৰবাৰ নাই আৰু দেউৰেকৰ বাৰ্থডে যিহেতু সেয়ে বৌকে ধুনীয়াকৈ পায়স বনাত ব্যস্ত আৰু এতিয়া এয়া যজা চলাই আছে খোৱাৰ অলপ পিছতে মানে পুথি পঢ়া শেষ হ'ব সেইকাৰণে বঢ়িয়া বঢ়িয়া কি আৰু কি আছে আজি বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল আজিৰ ভিডিঅ' এইখিনিয়ে বাই বাই